আমাৰ বাবুই আজি কি কৰিছে জানেনে? মই দেখাম বাবুই আমাৰ কি কৰি আছে। স্কুল বন্ধটো এই চাওক মই কি কৰি আছে মই দেখাই আছোঁ। বাবা কি কৰি আছা? অ' বাপৰে বাপ, চুইমিং পুল কেনেকৈ বনাইছে বাবা? বা এয়া চাওকচোন, এয়া ইয়াতে বালি দিছে, বালি দি ইয়াতে গাঁত কৰি এয়া চাওক কি চুইমিং পুল। গা ধোৱা পিছে হ'লে চুইমিং পুলত। অ' বা খালি তাৰ গুৱাহাটীত যোৱা, স্কুল বন্ধ হ'ল যে মানে খালি গুৱাহাটীত যাব থাকিব। তাৰ এয়া চাওকচোন তাৰ কি বুদ্ধি। আৰু চাওকচোন বাৰু সি কেনেকৈ বনাইছে। এইখন হ'ল আমাৰ ফিল্ড, এইখন ফিল্ডত সি এনেকৈ বালি দিছে। বালিবিলাক এয়া গোটেই মানে কি মাথাউৰিৰ নিচিনাকৈ গোটেই চাৰু চাইড বালি দি ইয়াতে এইখন পৰ্দা দি মানে এয়া চাওক সি চুইমিং পুল বনাইছে। অঁ মোৰ ল'ৰাই কৈ আছে দেখিছে। এয়া চাওক আমাৰ ল'ৰাৰ চুইমিং পুল ঘৰতে বনাইছে দেখিছে। চুইমিং পুল আৰু আমাৰ দৰকাৰেই নাই বনাবৰ কাৰণে, ই নিজে নিজে চুইমিং পুল বনাই লৈছে। বাবা বেছি দিন নাথাকিবা দেই বাবা, চৰ্দি হৈ যাব বাবা, উঠি আহিবা দেই। এয়া চাওকচোন গছ দুডাল, এডাল গছত মানে পাত ইমান ধুনীয়াকৈ হৈছে আৰু এডাল গছত পাত মানে এটাও নাই, মানে বিচাৰিলেও নাপায় এডাল গছত। কিন্তু এডাল গছত চাওকচোন ইমান ধুনীয়াকৈ নতুন নতুন পাত আহিছে। এয়া আজি ইফতাৰৰ প্ৰিপেৰেশ্যন, মানে আজি আমাৰ ঘৰত আলহী আহিব। মোৰ আম্মা আব্বা আহিব আৰু মোৰ স্কুলত আৰু আম্মা আব্বাৰ লগত আহিব মোৰ স্কুলত মোক পঢ়োৱা বাইদেউ এজনী, তেখেত আহিব। সেইকাৰণে এইবোৰ যোগাৰ কৰি আছোঁ। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ দুৱাত ময়ো ভালে আছোঁ। এয়া মই কি ৰেচিপি নিদিলোঁ, কিন্তু এয়া বহুতেই কিবা কিবি বনাব লৈছোঁ, প্ৰায় আধাটো হৈছে আৰু তৰকাৰীও হৈছে। এয়া মই বুট ভাজি আছোঁ আৰু পোলাওৰ কাৰণে গোটেইখিনি ৰেডিও কৰিছোঁ। আৰু মানে কি কোপ্তা বনাবৰ কাৰণে সেইখিনি গোটেই যা যোগাৰ হৈছে। এয়া মানে গোটেইখিনি ৰেডি কৰি এয়া পায়স বনাবৰ কাৰণে গাখীৰো বহাই দিছোঁ। তাৰপিছত এয়া মই বনাই আছোঁ কোপ্তা, বেচন দিছোঁ, মাংস দিছোঁ, এনেকৈ কোপ্তা বনাইছোঁ সৰু সৰুকৈ লাড়ু হিচাপত বনাই। ৰেচিপিটো দিম বাৰু কেতিয়াবা, আজি নিদিলোঁ। আৰু আলহী আহিলে সকলোৰে ভালে লাগে, বিশেষকৈ মোৰো ভাল লাগে আৰু ময়ো ভাল পাওঁ আলহী আহিলে। আৰু যিহেতু ৰমজান মাহ চলি আছে, ইফতাৰৰ দাৱাত মানে আলহী আহিলে আৰু ভাল লাগে আৰু যাতে ইফতাৰৰ দাৱাত লয়। এয়া গোটেইখিনি মোৰ লাড়ু ধুনীয়াকৈ বনাইছোঁ। কোপ্তা হয়, মাংসৰ কোপ্তা। ইয়াতে বেচন, পিঁয়াজ, জলকীয়া, নহৰু, আদা আৰু গোটেইখিনি মা মছলা দিছোঁ। কেতিয়াবা দিম বাৰু ৰেচিপিটো। এয়া মই এইখিনি বনোৱা হৈছে প্ৰায়, অকণমান আপোনালোকক দেখাই দিছোঁ আৰু। তাৰপিছত এতিয়া ফল মূল কাটিব পৰা হৈ গৈছে সময়, আৰু এয়া ফল মূল কাটিব লৈছোঁ আৰু প্লেট সজোৱাও হৈ গৈছে বৰ ধুনীয়াকৈ। আৰু আমাৰ জোনাবকো মাতিছোঁ, তেখেত আহি আমাৰ লগত বহিলে আৰু দোৱা কৰিলে। আমি কিন্তু ইফতাৰত গোটেইবোৰ বহোঁ, একেলগেই বহোঁ, যিহেতু সকলোৱে আমাৰ পৰিয়াল, আমি এনেকৈ গোটেইবিলাক বহোঁ। এয়া আম্মা আব্বা, মোৰ ল'ৰা, মোৰ বাইদেউজনী, মোৰ শাহু মা, এনেকৈ গোটেইবোৰ একেলগে বহিছে। আৰু ইফতাৰৰ পিছত পোলাও খোৱা হ'ল। তাৰপিছত এয়া মই কোপ্তা ধুনীয়াকৈ তেলত ফ্ৰাই কৰি চাহেৰে দিছোঁ। তেনেহ'লে আজিলৈ ইমানে।